আপুনি ব্ৰাছ কৰি আপোনাৰ দাঁত বেয়াহে কৰি আছে বুলি যদি মই কওঁ, হয়, ব্ৰাছ কৰাৰো এটা নিৰ্দিষ্ট টেকনিক আছে। আপুনি জানেনে সেইটো কেনেকৈ কৰে? প্ৰথমত আপুনি ব্ৰাছডাল কিনিব জানিব লাগিব। ব্ৰাছ সদায় কিনিব ছফ্ট নহ'লে আল্ট্ৰা ছফ্ট। আৰু তাৰ পাছত আপুনি কিনিব লাগিব এটা ভাল টুথপেষ্ট। চেষ্টা কৰিব যে বহুত বেছি এব্ৰেজিভ অৰ্থাৎ বালি বালি বা খহটা থকা টুথপেষ্ট এভইড কৰাৰ, কাৰণ সেইবোৰে আপোনাৰ দাঁতটো ক্ষয় যোৱায়। নৰ্মেল কলগেট বা ডিচেনচিটিভ টুথপেষ্ট যেনেকৈ চেনসোডাইন তেনেকুৱা টুথপেষ্ট আপুনি ব্যৱহাৰ কৰিব পাৰে। মই বৰ্তমান ব্যৱহাৰ কৰি আছো নাইট্ৰা জেল বুলি, এইটো এটা মেডিকেটেড টুথপেষ্ট হয়। এতিয়া মাত্ৰ এটা পি চাইজ এমাউণ্ট অৰ্থাৎ মাত্ৰ ইমানমান এমাউণ্ট এটা আপুনি টুথপেষ্টৰ ল'ব লাগে। আৰু তাৰ পাছত ব্ৰাছ কৰিবলৈ ব্ৰাছডাল এনেকুৱা চিধা নহয়, এনেকুৱা আলুৰ পৰা 45 ডিগ্ৰী এংগলত ল'ব লাগিব। লৈ পেলাই এনেকুৱা চাৰ্কুলাৰ মোশ্যনত অৰ্থাৎ এনেকুৱা ঘূৰণীয়া মোশ্যনত আপুনি ব্ৰাছ কৰিব লাগিব। তলৰ দাঁততো তেনেকৈ আলুৰ পৰা 45